নমস্কাৰ, মই শংকৰ, মই মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মই অসম পুলিচৰ বাবে পাৰ্ট ৱাইজ ভিডিঅ' বনাই আহিছোঁ, প্ৰশ্ন লৈ আহিছোঁ। যদি আপোনালোকে মোৰ ফাৰ্ষ্ট পাৰ্ট, ছেকেণ্ড পাৰ্ট চোৱা নাই, তেতিয়া ডিছক্ৰিপশ্যনৰ লিংকটো দিম, চাই ল'ব। কিয়নো মই জলসিঞ্চনৰ বাবে যোনখিনি প্ৰশ্ন আনিছিলোঁ তাৰ পৰা 80% কমন পৰিছে, আৰু অসম পুলিচৰ বাবে যোনখিনি প্ৰশ্ন লৈছে তাৰ পৰা বহুত প্ৰশ্ন কমন পৰিব। আহক আমি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' প্ৰতিদিনে লৈ আহক। আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, উচ্চতম শৃংগ। ভাৰতৰ প্ৰথম উচ্চতম শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট, 8,872 মিটাৰ। বন্ধুসকল, কিমান মিটাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। মাউণ্ট এভাৰেষ্ট উচ্চতা হ'ল 8,872 মিটাৰ। নেক্সট প্ৰশ্ন, বৃহত্তম পৰ্বতমালা। সেইটো হৈছে হিমালয় কাৰাকোৰাম পৰ্বতমালা। বন্ধুসকল, আপোনালোকে এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ভাল ধৰণে চাই ল'ব আৰু নোট কৰি যাব। নেক্সট প্ৰশ্ন, উচ্চতম জলপ্ৰপাত হৈছে এঞ্জেল ভেনেজুৱেলা, 979 মিটাৰ। নেক্সট প্ৰশ্ন, উচ্চতম বিমানবন্দৰ হৈছে এইটো বাংদা বিমানবন্দৰ, এইটো তিব্বত আৰু এইটো চীনত আছে, এইটো সকলোৱে গম পায়। নেক্সট হৈছে উচ্চতম বান্ধ, এইটো কি ৰগোনস্কাই বান্ধ। নেক্সট প্ৰশ্ন, দীৰ্ঘতম বান্ধ, এইটো হৈছে হীৰাকুদ বান্ধ, এইটো ক'ত আছে মহানদী, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। হীৰাকুদ বান্ধ ক'ত আছে বুলিও আহে, এইটো আপোনালোকে লিখি দিব মহানদী। নেক্সট প্ৰশ্ন, বৃহত্তম বান্ধ, এইটোতো সকলোৱে গম পায়, গ্ৰেণ্ড কৌৰী বান্ধ। নেক্সট প্ৰশ্ন, বৃহত্তম বৰদ্বীপ, এইটো হৈছে সুন্দৰবন। এইটো সুন্দৰবন আছে ভাৰতৰ। আচলতে সুন্দৰবন ক'ত আছে বুলি সোধে, কোনখন ৰাজ্যত আছে, এইটো সুন্দৰবন আছে পশ্চিমবংগ, আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হৈছে মমতা বেনাৰ্জী। নেক্সট প্ৰশ্ন, দীৰ্ঘতম প্ৰাচীৰটো চীনৰ প্ৰাচীৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু দীৰ্ঘতম দলং, এইটো সকলোৱে গম পায়, লুংজিয়ান হ্ৰদৰ দলং, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰত আছে। আৰু নেক্সট প্ৰশ্ন হৈছে দীৰ্ঘতম মহাকাব্যখন মহাভাৰত, এইটো মষ্ট ইম্পৰ্টেণ্ট হৈছে। আৰু নেক্সট উচ্চতম স্তম্ভ হৈছে CN টাৱাৰ। নেক্সট দীৰ্ঘতম ৰেল সুৰংগ, এইটো চেইনকান ৰেল টানেল, এইটো জাপানত আছে। উচ্চতম হৈছে টিটিকাকা, এইটো বলিভিয়ান, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। উচ্চতম হ্ৰদ কোনটো হয়, এইটো টিটিকাকা। নেক্সট প্ৰশ্ন, উচ্চতম মূৰ্তি, এইটো টকিঅ' ব্ৰঞ্জৰ বুদ্ধ মূৰ্তি, এইটো জাপানত আছে, মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু উচ্চতম প্ৰাণী হৈছে জিৰাফ, সেইটো সকলোৱে গম। আৰু দীৰ্ঘতম পৰ্বত শ্ৰেণী, এইটো কমন প্ৰশ্ন প্ৰায় আহিয়ে থাকে, এণ্ডিছ, এইটো ক'ত আছে দক্ষিণ আমেৰিকা। আৰু দীৰ্ঘতম ৰেলৱে, এইটো মষ্ট ইম্পৰ্টেণ্ট খড়গপুৰ, এইটো ভাৰতত আছে, প্ৰায় 833 মিটাৰ। বন্ধুসকল, বহুত বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্নবিলাক। নেক্সট প্ৰশ্ন, বৃহত্তম দ্বীপ, এইটো হৈছে গ্ৰীণলেণ্ড। আৰু বৃহত্তম হ্ৰদ হৈছে কাস্পিয়ান নদ। আৰু বৃহত্তম সাগৰ কি, দক্ষিণ চীন সাগৰ। আৰু বৃহত্তম যাদুঘৰ আমেৰিকান মিউজিয়াম অফ নেচাৰেল হিষ্ট্ৰী, নিউয়ৰ্ক। নেক্সট প্ৰশ্ন, বৃহত্তম মহাদেশ হৈছে এছিয়া। ইয়াৰ মাটিকালি বন্ধুসকলে চাই ল'ব, এইটো মষ্ট ইম্পৰ্টেণ্ট। বৃহত্তম দেশ ৰাছিয়া, সকলোৱে গম পায় আৰু কমন প্ৰশ্ন। আৰু নেক্সট, বৃহত্তম মৰুভূমি, এইটো চাহাৰা, উত্তৰ আফ্ৰিকাৰ, মষ্ট ইম্পৰ্টেণ্ট। আৰু বৃহত্তম উপসাগৰ মেক্সিকো উপসাগৰ। নেক্সট প্ৰশ্ন, বৃহত্তম মহাসাগৰ, এইটো প্ৰশান্ত মহাসাগৰ, মষ্ট ইম্পৰ্টেণ্ট। বৃহত্তম প্ৰাসাদ হৈছে ইম্পেৰিয়েল পেলেচ, এইটো বেইজিং অৰ্থাৎ চীনত আছে। আৰু চীনৰ যোনটো কেপিটেল হৈছে এইটো সকলোৱে গম পায়। নেক্সট হৈছে বৃহত্তম ৰেল ষ্টেচন হৈছে গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল, এইটো নিউয়ৰ্কত আছে। নেক্সট প্ৰশ্ন, বৃহত্তম বন্দৰ, এইটো নিউয়ৰ্ক আৰু নিউ চাৰ্চ বন্দৰ। নেক্সট প্ৰশ্ন, বৃহত্তম ষ্টেডিয়াম হৈছে ষ্ট্ৰাইপ ষ্টেডিয়াম। নেক্সট, বৃহত্তম পুথিভঁৰাল, এইটো ইউনাইটেড ষ্টেটছ লাইব্ৰেৰী অফ কংগ্ৰেছ, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, বন্ধুসকল চাই ল'ব। এতিয়া শেষৰ প্ৰশ্নলৈ আহিছোঁ, বৃহত্তম নদীদ্বীপ, এইটো মাজুলী, মষ্ট ইম্পৰ্টেণ্ট, 929 বৰ্গ কিলোমিটাৰ। নেক্সট, বৃহত্তম নদীদ্বীপ হৈছে উমানন্দ, গুৱাহাটী, প্ৰায়খিনি এক্সামতে আহি থকা দেখা যায়। আৰু নেক্সট, বৃহত্তম প্ৰণালী তাৰাই প্ৰণালী। আৰু নেক্সট হৈছে ক্ষুদ্ৰতম মহাদেশ, সেইখন অষ্ট্ৰেলিয়া। বন্ধুসকল, মষ্ট ইম্পৰ্টেণ্ট। ধন্যবাদ বন্ধু বান্ধৱী, আৰু বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, সেইখিনি মই নেক্সট পাৰ্টত লৈ আহিম। আজিলৈ ইমানে, ধন্যবাদ।